দালৰ যিকোনো দুটা বিন্দুৰ মাজত বিভৱভেদ থাকিব লাগিব আৰু এই বিভৱভেদৰ যোগান ধৰে বেটাৰীয়ে ইয়াত এইটো এটা বেটাৰী আৰু এই বেটাৰীটোৱে ইয়াত বিভৱভেদৰ যোগান ধৰে বাবে এই পৰিবাহী তাঁৰডালৰ মাজেৰে বিদ্যুৎ চালিত হয় যিকোনো দুটা বিন্দু আমি বিন্দু দুটা ইয়াতো ধৰিব পাৰোঁ ইয়াতো ধৰিব পাৰোঁ বা এইখিনি আৰু এইখিনিতো ধৰিব পাৰোঁ বৰ্তনীটোত আমি ধৰি লৈছোঁ এই বৰ্তনীটোত যিটো বেটাৰী সংযোগ কৰিছোঁ এই বেটাৰীটোৰ বিভৱভেদৰ মান ভি আৰু যেতিয়া এই বেটাৰীটোৰ বিভৱভেদৰ মান ভি হৈ থাকে তেতিয়া এই পৰিবাহী তাঁৰডালৰ মাজেৰে পৰিবাহী তাঁৰডালৰ যিকোনো বিন্দুৰ মাজেৰে চালিত প্ৰবাহৰ মান আই এইটো এটা যন্ত্ৰ সৰল যন্ত্ৰ যাক আমি এমিটাৰ বুলি কওঁ প্ৰবাহ জোখা যন্ত্ৰ আৰু এই প্ৰবাহ জোখা যন্ত্ৰত আমি দেখা পাম ইয়াৰ মাজেৰে আই প্ৰবাহ চালিত হৈছে গতিকে ওমৰ সূত্ৰৰ পৰা পাওঁ ভি ইকুৱেল আই আৰ ইয়াত লিখা আৰ হ'ল এই পৰিবাহীডালৰ ৰোধ প্ৰত্যেকডাল পৰিবাহীৰে প্ৰায় সকলোবোৰ পৰিবাহীৰে এটা প্ৰবাহ বাধা দিব পৰা ক্ষমতা থাকে আৰু সেই প্ৰবাহ বাধা দিব পৰা ক্ষমতাটোকে ৰোধ বুলি কোৱা হয় যাক আমি আৰ আখৰেৰে বুজাওঁ ৰোধ হ'ল পৰিবাহী তাঁৰডালৰ মাজেৰে চালিত প্ৰবাহক বাধা দিব পৰা ক্ষমতা আৰু ৰোধ হ'ল পৰিবাহী তাঁৰডালৰ দুই মূৰৰ বিভৱভেদ আৰু তাঁৰডালৰ মাজেৰে চালিত প্ৰবাহৰ অনুপাত এই পৰিবাহী তাঁৰডালৰ যিকোনো দুটা বিন্দু আমি ইয়াত বিন্দু দুটা ধৰি লৈছোঁ এ আৰু বি যিকোনো দুটা বিন্দু আমি এইখিনিতো ধৰি ল'ব পাৰোঁ এই যিকোনো দুটা বিন্দুৰ মাজৰ বিভৱভেদ কিমান হ'ব ভি হ'ব আৰু তাৰ মাজেৰে চালিত প্ৰবাহ আই গতিকে ৰোধ হ'ল পৰিবাহী তাঁৰডালৰ যিকোনো দুটা বিন্দুৰ মাজৰ বিভৱভেদ ভি আৰু তাৰ মাজেৰে চালিত প্ৰবাহ আই ভি আৰু আইৰ অনুপাতটোৱে হ'ল ৰোধ আমি ঘৰত ব্যৱহাৰ কৰা বৈদ্যুতিক বাল্ব ফেন ফ্ৰিজ মোবাইল আদি প্ৰত্যেকৰে ৰোধ বেছি হ'লে এইবিলাকক কোৱা হয় ৰোধক অৰ্থাৎ ৰোধযুক্ত পৰিবাহী কোৱা হয় ৰোধক আমি ঘৰত ব্যৱহাৰ কৰা যি ফেন আছে মোবাইল আছে ফ্ৰিজ আছে ইস্ত্ৰি আছে এই সকলোৰে ৰোধ বেছি আৰু এইবিলাকক কোৱা হয় একোটা ৰোধক আমি প্ৰত্যেকে এটা শুনা শব্দ হৈছে পৰিৱৰ্তনশীল ৰোধ পৰিৱৰ্তনশীল ৰোধ কি যদি আমি ঘৰত ব্যৱহাৰ কৰা বৈদ্যুতিক ফেনখনৰ কথা বিবেচনা কৰোঁ তেতিয়াহ'লে এই বৈদ্যুতিক ফেনখনৰ স্পীডটো নিজৰ ইচ্ছামতে কম বেছি কৰিব পাৰোঁ আমি নিজৰ ইচ্ছামতে কিদৰে ফেনখনৰ স্পীড কম বেছি কৰিব পাৰোঁ ইয়াত আমি ব্যৱহাৰ কৰোঁ পৰিৱৰ্তনশীল ৰোধ এইটো আমি আগতে পাই আহিছোঁ প্ৰত্যেকডাল প্ৰায় সকলোবোৰ পৰিবাহীৰে এটা প্ৰবাহ বাধা দিব পৰা ক্ষমতা আছে গতিকে ফেনখনলৈ চালিত প্ৰবাহৰ মান কমাবলৈ ফেনখনত নিশ্চয় এটা ৰোধকৰ প্ৰয়োজন হ'ব যিহেতু বিদ্যুৎ পৰিষদৰ পৰা যোগান ধৰা বিভৱভেদৰ মান আমি কম বেছি কৰিব নোৱাৰোঁ যেহেতু আমি আগতে পাই আহিছোঁ ভি ইকুৱেল আই আৰ আৰু এই বিভৱভেদ আমি যেহেতু সলনি কৰিব নোৱাৰোঁ বিভৱভেদ সলনি কৰিলে বা বিভৱভেদ কম বেছি কৰিলে প্ৰবাহৰ মানটো কম বেছি হয় কিন্তু বিভৱভেদ যিহেতু আমি সলনি কৰিব নোৱাৰোঁ গতিকে আমাক প্ৰয়োজন হ'ব ৰোধৰ এই পৰিৱৰ্তনশীল ৰোধ কি আমি আগতে পাই আহিছোঁ যে ভি ইকুৱেল আই আৰ গতিকে আই ইকুৱেল ভি বাই আৰ অৰ্থাৎ কোনো এটা ৰোধকৰ মাজেৰে চালিত প্ৰবাহৰ মান ইয়াৰ ৰোধৰ ব্যস্তানুপাতিক যদি ভি কনষ্টেণ্ট হয় তাহলে এডাল পৰিবাহী তাঁৰ আৰু পৰিবাহী তাঁৰডালৰ মাজেৰে 5 এম্পিয়াৰ বিদ্যুৎ প্ৰবাহ চালিত হৈ আছে কিন্তু আমাক প্ৰবাহ লাগে 3 এম্পিয়াৰ কিন্তু তাঁৰডালৰ মাজেৰে চালিত হৈ আছে 5 এম্পিয়াৰ গতিকে আমি 3 এম্পিয়াৰ প্ৰবাহ কেনেদৰে পাম আমি দুই ধৰণে পাব পাৰোঁ এটা হৈছে বিভৱভেদ সলনি কৰি যেহেতু আমি আগতে পাই আহিছোঁ যে ভি ইকুৱেল আই আৰ অৰ্থাৎ বিভৱভেদৰ মান যিমানেই বাঢ়ে প্ৰবাহৰ মানো সিমানেই বাঢ়ে ওমৰ সূত্ৰৰ পৰা পাইছিলোঁ ভি সমানুপাতিক আই বিভৱভেদৰ মান বাঢ়িলে প্ৰবাহৰ মান বাঢ়ে কিন্তু বিদ্যুৎ পৰিষদে যোগান ধৰা বিভৱভেদৰ মান আমি সলনি কৰিব নোৱাৰোঁ আমাৰ সলনি কৰিব পৰা ক্ষমতা নাই গতিকে এই তাঁৰডালৰ মাজেৰে চালিত প্ৰবাহৰ মান কমাবলৈ হ'লে আমি ইয়াত ব্যৱহাৰ কৰিম ৰোধ অৰ্থাৎ ৰোধক ব্যৱহাৰ কৰিম কিন্তু যদি আমাক প্ৰয়োজন হয় কেতিয়াবা 3 এম্পিয়াৰ কেতিয়াবা 2 এম্পিয়াৰ কেতিয়াবা 1 এম্পিয়াৰ আৰু তাঁৰডালৰ মাজেৰে চালিত হৈ আছে 5 এম্পিয়াৰ কিন্তু আমি প্ৰতিবাৰতে আমাক বেলেগ বেলেগ প্ৰবাহৰ প্ৰয়োজন হয় বেলেগ বেলেগ কামৰ বাবে তেতিয়া আমি এই প্ৰবাহৰ মানটো কিদৰে সলনি কৰিম যেহেতু এটা যদি আমি ৰোধ ব্যৱহাৰ কৰোঁ ৰোধ ব্যৱহাৰ কৰাৰ পিছত 5 এম্পিয়াৰ প্ৰবাহ চালিত যিডাল পৰিবাহী তাঁৰ আছে তাঁৰডালৰ মাজেৰে হয়তো 3 এম্পিয়াৰ প্ৰবাহ চালিত হ'ব 3টো কেতিয়াও 2 এম্পিয়াৰ প্ৰবাহ নহ'ব গতিকে ইয়াৰ বাবে এটা প্ৰয়োজন হ'ব সৰল যন্ত্ৰৰ আৰু সেই সৰল যন্ত্ৰটোৰ নাম হৈছে পৰিৱৰ্তনশীল ৰোধ যদি আমি ঘৰত ব্যৱহাৰ কৰা ফেনখনৰ কথা বিবেচনা কৰোঁ ধৰা হ'ল এইখন ঘৰত ব্যৱহাৰ কৰা ফেন
আৰু ফেনখনলৈ এই তাঁৰডালৰ মাজেৰে বিদ্যুৎ প্ৰবাহ চালিত হয় আৰু বিদ্যুৎ প্ৰবাহ চালিত হওঁতে ধৰি লৈছোঁ 10 এম্পিয়াৰ প্ৰবাহ চালিত হয়। কিন্তু আমি ফেনখনৰ স্পীডটো নিজৰ ইচ্ছামতে কম বেছি কৰিব পাৰোঁ, অৰ্থাৎ ফেনখনলৈ যিমানখিনি প্ৰবাহ চালিত হয় সেই প্ৰবাহৰ মানটো নিজৰ ইচ্ছামতে পৰিৱৰ্তন কৰিব পাৰোঁ। ইয়াৰ বাবে আমি ব্যৱহাৰ কৰোঁ এটা সৰল যন্ত্ৰ। তোমালোকে নিশ্চয় ঘৰত ব্যৱহাৰ কৰা যিখন বৈদ্যুতিক বৰ্ড আছে, যিটো ৰুমত ফেন আছে, সেই ফেন থকা ৰুমটোৰ যিখন বৈদ্যুতিক বৰ্ড আছে সেই বৰ্ডখনত এটা সৰল যন্ত্ৰ লগোৱা থাকে। সেই সৰল যন্ত্ৰটো হ'ল আমি ৰেগুলেটৰ বুলি কওঁ, সেইটো এটা পৰিৱৰ্তনশীল ৰ'দ। ধৰা হ'ল ফেনখনলৈ 10 এম্পিয়াৰ প্ৰবাহ চালিত হৈ আছে আৰু আমাক প্ৰয়োজন হৈছে 2 এম্পিয়াৰ। ছাপ'জ কিছু গৰম কমিছে, অলপ অলপ ঠাণ্ডা পৰিছে, যাৰ বাবে আমাক প্ৰবাহৰ প্ৰয়োজন 2 এম্পিয়াৰ। গতিকে তাঁৰডালৰ মাজেৰে কেনেদৰে 2 এম্পিয়াৰ প্ৰবাহ চালিত হ'ব? গতিকে এই পৰিৱৰ্তনশীল ৰ'দে কিদৰে ফেনখনৰ স্পীডটো কম বেছি কৰি যেতিয়া এই পৰিৱৰ্তনশীল ৰ'দটো অৰ্থাৎ ৰেগুলেটৰটো একত থাকে, অৰ্থাৎ ফেনখন যেতিয়া একত চলি থাকে, একত চলি থকাৰ সময়ত এই ৰধকটোৰ পৰিৱৰ্তনশীল ৰ'দটোৰ ৰ'ধৰ মান বহুত বেছি হৈ থাকে, যাৰ বাবে ইয়াৰ মাজেৰে চালিত প্ৰবাহৰ মান বহুত কম হয় আৰু বহুত কম হোৱাৰ বাবে ফেনখনৰ স্পীডটো বহুত কমি থাকে। ধৰি লৈছোঁ যে এই 10 এম্পিয়াৰ প্ৰবাহ চালিত যিডাল তাঁৰ আছে সেই তাঁৰডালৰ মাজেৰে প্ৰবাহখিনি ৰধকৰ মাজেৰে পাৰ হৈ যাওঁতে কিছু বাধা হ'ব আৰু বাধাৰ বাবে ইয়াৰ মাজেৰে এইখিনি ঠাইত 2 এম্পিয়াৰ প্ৰবাহে পাব। মই ধৰি লৈছোঁ 2 এম্পিয়াৰ প্ৰবাহ, আৰু যাৰ বাবে এই ফেনখনৰ স্পীডটো বহু পৰিমাণে কমি যাব। এই ফেনখন যেতিয়া আমি 2ত দিম, অৰ্থাৎ ৰেগুলেটৰটো আমি 2ত দিম, তেতিয়া ইয়াৰ ৰ'ধৰ মান কমি যায়, ৰ'ধৰ মান অলপ কমি যায়, যাৰ বাবে প্ৰবাহৰ মানটো বাঢ়ি যায়। অৰ্থাৎ ধৰি লৈছোঁ মই 4 এম্পিয়াৰ। এনেদৰে যেতিয়া আমি ফেনখন 5ত চলাম, ৰেগুলেটৰটো আমি 5ত দিম, 5ত দিয়া সময়ত এই তাঁৰডালৰ মাজেৰে সম্পূৰ্ণ 10 এম্পিয়াৰ প্ৰবাহ চালিত হয় আৰু ফেনখনে সম্পূৰ্ণ 10 এম্পিয়াৰ প্ৰবাহ লাভ কৰাৰ বাবে ফেনখনৰ স্পীডটো বাঢ়ি যায়। গতিকে আমি যদি পৰিৱৰ্তনশীল ৰ'দৰ সংজ্ঞা দিব লাগে, তেতিয়াহ'লে কেনেদৰে দিম? যে বিভৱভেদৰ মান সলনি নকৰাকৈ কোনোডাল পৰিৱেশৰ মাজেৰে চালিত প্ৰবাহৰ মান পৰিৱৰ্তন কৰিব পৰা যিটো সৰল যন্ত্ৰ, সেই সৰল যন্ত্ৰটোক কোৱা হয় পৰিৱৰ্তনশীল ৰ'দ। ইয়াৰ চিম্বলটো মই দি দিছোঁ।